ঘৰলৈ গৈ একদিনৰ পিছতে প্ৰথমটো কাম আৰম্ভ কৰিছোঁ। এতিয়া আনিব গৈ আছোঁ ইটাৰ আৰু লগতে পোৱালি দুটামানো আহি আছে, কিবা কিবি লাগেই বুলি কৈছে। আহিছিলোঁ ওচৰৰে দোকান এখনত, কিন্তু দোকানখন বন্ধ দেখি আহিলোঁ টাউনলৈ। দেখিছে হাফ পেণ্ট চাফ পেণ্ট পিন্ধি কামেই কৰি আছিলোঁ মই। কাম কৰি থকা অৱস্থাতে আহিলোঁ। এতিয়া ঘৰৰ বস্তু নিবলৈ যিহেতু খুব মানে কম দিনলৈ আহিছিলোঁ, 2-3 দিনমানৰ কাৰণে। এতিয়া পালোহি আমাৰ শদিয়া চাপাখোৱা টাউন মাৰৈপতিত। ডাঙৰ ব্লক ইটাৰটো ল'ব আহিছোঁ আৰু চিমেণ্ট কিবা কিবি এইফালে দোকানীৰ লগত কথা পাতি আছোঁ, মানে কি কেনেকৈ ল'ব। ভাল হ'ব ভাল হ'ব হ'লে চব বস্তু বেছি যাব একটা দিয়ে আকৌ আকৌ সৰু লৈ যাব ন মেজিকটো এনেকৈ আনিব ন, তেতিয়া দুইটা লাগিব কাটিব। এই পাছত টমটমত দিয়া পইচাটো এতিয়াই আপুনি হেৰি কৰি লগাব, কমটি কৰাওক। পাছত টমটম দিতো পইচা ল'বই ন, তাৰ ভণ্টিৰ 150 নাৰিকল 2 কেজি। আপুনি ৰ'ব, মই কৈ যাম বাৰু। প্ৰথম কি লিখিলে লো, আপুনি কৈ কি লিখিলে? 10 mm roll 15 piece, 6 mm roll 5 kilo, জলা তার 2 kilo, আৰু বেলেগ তার বেলেগ জলাটাৰটো কিমান 1 কেজি নে কিমান? 2 কেজি। জলা তার 2 কেজি। 2 কেজি লিখিলে না? বেলেগ টাইগার 10 বেগ চিমেণ্ট 10 বেগ। আৰু এইটো ইটা 4 ইঞ্চি 200, নাৰিকল ৰছী 2 কিলো, আৰু হেৰি 2.5 ইঞ্চি খেলি 1 কেজি, ব্লেড 2টা। কি পইচা চইচা ক্লিয়াৰ হৈ গ'ল। এতিয়া বস্তু উঠাব লাগে মাল, আৰু এইফালে ইটাৰ আছে, এইটো ব্লক ইটাৰটো উঠাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগ পাম আৰু অন্য এটা ভিডিঅ'ত। বাই বাই।